ও তুমি ব্রহ্মা তুমি বিষ্ণু তুমি মহেশ্বর, ও তুমি পিতা তুমি মাতা তুমি হে ঈশ্বৰ। ভাল পাওঁ কিছুমান, কেতিয়াবা গান গুণগুণাই ভাল পাওঁ, কেতিয়াবা বিহু কৰি ভাল পাওঁ। বিভিন্ন সময়ত বিভিন্ন আৰু তাৰ মাজতে আপোনালোকক এই কথাবিলাক এই বাৰ্তাবিলাক দি যাবলৈ চেষ্টা কৰিম। শিকি আছোঁ, অনাগত দিনত বিভিন্ন ধৰণৰ ভিডিঅ' দিবলৈ চেষ্টা কৰি যাম। আপোনালোকে মতামত দিব কি ধৰণৰ ভিডিঅ'বিলাক ভাল পায়। সাংস্কৃতিক জগতৰ পৰা আৰম্ভ কৰি সামাজিক সকলো দিশতে আগবাঢ়িবলৈ চেষ্টা কৰিম। যদি ইয়াত ক'ৰবাৰ ভুল ভ্ৰান্তি হৈ যায় আপোনালোকে শুধৰাই দিব। ধন্যবাদ। জয় আই অসম। এই মায়াৰ ধৰাত জন্ম হ'লে এদিন মৃত্যু অনিবাৰ্য, সেয়াই কথা সকলোৱে জানে। অনাগত দিনবিলাকত আমি কিদৰে জীয়াই থাকিম, আমাৰ নতুন নতুন আহিবলগীয়া প্ৰজন্মবিলাকে কিদৰে জীয়াই থাকিব, নিজৰ জাতি মাতি ভেটি ৰক্ষা কৰিব, বিভিন্ন ধৰণৰ কথা বতৰা চিন্তাই কেতিয়াবা আমাক মন মগজুত বাৰুকৈ ক্ৰিয়া প্ৰতিক্ৰিয়া কৰি থাকে। তো এই কথাবিলাক আপোনালোকৰ পৰা মতামত জানিব বিচাৰোঁ। এই কথাবিলাকৰ ওপৰত আপোনালোকেনো কি চিন্তা চৰ্চা কৰে। কাৰণ নমস্কাৰ সকলোকে মই মোৰ নতুন এই ইউটিউব চেনেলটো তথা পেজটোলৈ স্বাগতম জনাইছোঁ। আগন্তুক দিনত বিভিন্ন বাৰ্তা দি যাবলৈ আপোনালোকক চেষ্টা কৰিম। যদি ক'ৰবাত কিবা ভুল ভ্ৰান্তি হয় আশা কৰোঁ নিজৰ ককাই ভাই বুলি শুধৰাই দিম। এতিয়া আৰম্ভণিহে মই ভিডিঅ' বনাবলৈ শিকি আছোঁ। পৰৱৰ্তী সময়লৈ যেতিয়া অকণমান জনা বুজা হৈ যাম বা এডিটিং কৰিবলৈ, তেতিয়াই এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দিবলৈ আগবাঢ়ি যাম। আশা কৰোঁ সকলোৱে মোক মতামত জনাব, মোৰ যদি ভুল হয় আঙুলিয়াই দিব। এটা জাতিৰ প্ৰতি সকলোৱে দায়বদ্ধ আৰু দায়িত্ব আছে। ভুল ভ্ৰান্তি বিভিন্নজনৰ বিভিন্ন সময়ত থাকিব পাৰে।